আজি আপোনালোকক দেখাইছো মই সৰুৰ পৰা যিভাগ শিৱলিংগ পূজা কৰিছিলো। এই ভাগ শিৱলিংগ মোৰ সৰু দাদাই হেৰাই পাইছিলে। তাৰপিছত সৰুৰ পৰাই মই এভাগ পূজা দিওঁ। তাৰপিছত কেৱল আছিলে মানে এই শিৱলিংগ ভাগ অকল এই ভাগ আছিলে, জুনি ভাগ নাছিলে। মই স্কুলত পঢ়ি থকা দিনত এই জুনি ভাগ মই নিজেই বনাই লৈছিলোঁ। এইখন এখন তামৰ প্লেট হয়, এইখন এখন তামৰ প্লেটখনৰ ওপৰতে মই চিমেণ্টেৰে বনাইছিলোঁ, আঙুলিৰে এইখিনি বনাইছিলোঁ। ইয়াতে মনত আছে মই এতিয়া শুক্লি ৰছী মানে কপাহ এনেকৈ কিবা কিবি মেৰাই এই ভাগ বনাই তাত চিমেণ্টেৰে মই হাতেৰে এনেকৈ কৰি বনাইছিলোঁ। মোৰ আঙুলিকেইটা একদম ছিঙি গৈছিলে, চিমেণ্টে খাই দিছিলে। তেতিয়া সৰু আছিলোঁ, হাতবোৰ কোমলো আছিলে তেতিয়া। তাৰপিছতে এইভাগতে পূজা দিওঁ। তাৰ আগতে মই মাটিৰে এইভাগ বনাই লৈছিলোঁ। মাটিৰে বনাই তাতে মই শিৱলিংগ ভাগ বহাই লৈছিলোঁ। স্কুলত যেতিয়া যাওঁ মই স্কুল যোৱাৰ আগত সদায় এইভাগ পূজা কৰি গৈছিলোঁ। তাৰপিছত ডাঙৰ হোৱাৰ পিছত মই এইভাগ চিমেণ্টেৰে কৰি ল'লোঁ আৰু সৰুতে এইভাগে মই পূজা দিওঁ। যিমান মোৰ স্কুললৈ দেৰি হওক, কিন্তু মই শিৱলিংগত পানী ঢালি পূজা কৰি তাৰপিছতহে মই স্কুললৈ গৈছিলোঁ। বিয়াৰ পিছৰ পৰা এতিয়া মায়ে এইভাগ ধুৱাই, মায়ে যি ধৰণে পাৰে আৰু। তাৰপিছত এতিয়া মই মাক এইভাগ আমাৰ অগ্নিনাভ মন্দিৰৰ ফটো এখন এইধৰণে বন্ধাই দিলোঁ। মাৰ বহুত বিশ্বাস আৰু মায়ে সেই বিশ্বাসতে অগ্নিনাভ বাবাক এই ফটোখনতে সেৱা লয়। আৰু মায়ে প্ৰথম মানে প্ৰমাণ পোৱা দেখিছিলোঁ বহুকেইটা ক্ষেত্ৰত। তাৰপিছতে গম পাইছিলোঁ যে বাবা সঁচাই বহুত জাগ্ৰত, তেওঁ আশীৰ্বাদ ভাল পাইছে। মোৰ দাদা অসুখ হওঁতে একদম চিৰিয়াছ কণ্ডিশ্যন আছিলে, তেতিয়া অগ্নিনাভ বাবাৰ নামত মই কণ্টিনিউ বন্তি জ্বলাইছিলোঁ। জ্বলাই কৈছিলোঁ যে যেতিয়ালৈকে সি ঘৰলৈ ঘূৰি নাহে মই তেতিয়ালৈকে বন্তি জ্বলাই থাকিম। আৰু সেই এসপ্তাহ বন্তি জ্বলোৱাৰ পিছত সি ভাল হৈ আহিলে। তাৰপিছত 2 বছৰ থাকিলে, তাৰ লিভাৰ চিৰচিছ হৈছিলে। 2 বছৰ থকাৰ পিছত সি ঢুকাইছে। কিন্তু সেইবাৰ যেতিয়া তাৰ হৈ মই বন্তি আগ কৰিছিলোঁ, সেইবাৰ বন্তি এবাৰো জ্বলা নাছিলে, বন্তি নুমাই গৈছিলে। তেতিয়া মই অনুভৱ কৰিছিলোঁ যে দাদা আৰু বেছিদিন জীয়াই নাথাকিব। আৰু সঁচাই সেই মহালয়া 2019 চনৰ মহালয়াৰ দিনা সি ঢুকাইছিলে। আৰু আজি মই এই শিৱলিংগ ভাগ ঘৰলৈ নি মোৰ খুব মন গৈ আছে বাবাক অকণমান পূজা দিবলৈ। যিহেতু মই এই ভাগ শিৱলিংগতে সৰু কালচোৱা পূজা দিছিলোঁ। আজি মোৰ খুব মনটোৱে কৈ আছে আজি কেইবাদিনৰ পৰা যে মই তেওঁক কেইদিনমানৰ কাৰণে মোৰ ঘৰত ফুৰাবলৈ নিম আৰু ফুৰাব নি তেওঁক মই পূজা দিম। সেই কথাটো মোৰ মনত খুব আহি আছে। সেইবাবে মই ভাবিছোঁ আজি এই ভাগ লৈ যাম, কেইদিনমানৰ কাৰণে তেওঁক মই আলহী হিচাপে আমাৰ ঘৰত ৰাখিম আৰু তেওঁক মানে পূজা দিম।